এটা ব্লগলৈ স্বাগতম জনাইছোঁ আন এটি নতুন ভিডিঅ'ৰ সৈতে। মই আজি বাহঁতৰ ঘৰলৈ আহিলোঁ বিহু বুলি। দেখা যাম সকলোবোৰ ভাগিনজনীৰ লগত কেনেকৈনো টাইমটো পাছ কৰিম, সকলোবোৰ দেখাই যাম। তাই মানে খুব মাতি থাকে মোক, মই আহিলোঁ আজি, সকলোবোৰ দেখাই যাম বাৰু। ঠিক আছে, বাহঁতৰ ঘৰটো গোটেইটো দেখাই দিওঁ আৰু অকণমান দেখাই দিম। ঘৰৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিম বুলি ভাবিছিলোঁ, কিন্তু টাইমটো অলপ নিমিলিলে আৰু লৰালৰি হ'ল, উঠা দেৰি। কাম নাথাকিলে আচলতে মই দেৰিকৈ উঠোঁ বাৰু, কিন্তু কাম থাকিলে সোনকালে উঠা হয়। আৰু এয়া দেখা যাম পৰিৱেশটো। মানে বাহঁতৰ ঘৰলৈ আহিলে পৰিৱেশটো ইমানেই ধুনীয়া, মানে বহুত ভাল লাগে, একদম নিজান পৰিৱেশ, ভাল লাগে একদম। বহুত ঠাণ্ডা, সেইকাৰণে বায়ে চলখন দিছে, লৈ আছোঁ গাত। এয়া দেখিছেনে, এনেকুৱা পৰিৱেশ, পথাৰৰ পৰিৱেশটো মই বহুত ভাল পাওঁ। এইটো পৰিৱেশ ভাল লাগে, দেখিছেনে, চাৰিওফালে পথাৰ। দেখাই যাম, চাই থাকিব লাষ্টলৈকে ভিডিঅ'টো, অকণমানো স্কিপ নকৰিব, ঠিক আছে। এয়া বাহঁতৰ ঘৰ আহি পালোহি, বায়ে চাহ দিছে, পিঠাই সৈতে খাই লওঁ। তাৰপিছত এয়া ভাগিনজনী, এয়া মোৰ লগত অহা বাজনী, আৰু আমাৰ বাক দেখাব নোৱাৰিলোঁ কাৰণ বায়ে লাজ কৰিলে, আৰু আগলৈ চাই যাব ভিডিঅ'টো লাষ্টলৈকে চাব, তেতিয়া দেখিব পাৰে চাগে দেই। দেখিছেনে, ভাগিনজনীতে একো নাখায়, কিন্তু চব অকণ অকণ খাই থৈ দিছে, ইমান উৎপাত। এয়া দেখিছেনে, ভাগিনজনী খেলি আছে, বৰ ফূৰ্তি আজি। এয়া মই চালাড বনাই আছোঁ, তিনিজনে মিলাই পেলাই চালাডটো বনাইছোঁ, কিন্তু তিনিজনে মিলিছোঁ যিটো মানে মিলিজুলিহে আৰু, নহয় জানো। আৰু মই বাহঁতে দেখিছে চাগে, আৰু আপোনালোকে ভাবিছে চাগে এইজনী কি হৈছে, ইমান ঠাণ্ডা নে, সঁচাকৈ ভিতৰত বহুত ঠাণ্ডা। কিনো লাজ কৰিবলৈ আছে আপোনালোক, মোৰ ঘৰৰ মানুহে, সেইকাৰণে একো নাই কোৱা, লৈ আছোঁ। আৰু বা ভাত বনাই আছে, মাংস আৰু ভাত বনাই আছে, দেখাম বাৰু আপোনালোকক, চাই থাকিব ভিডিঅ'টো লাষ্টলৈকে। হ'লেই চাই থাকিব দেই লাষ্টলৈকে। পাকঘৰলৈ আহিছোঁ, কিনো কৰিছে বাহঁতে চাবলৈ আহিছোঁ। আৰু এয়া মোৰ লগত অহা বাজনীয়ে চালাড বনাই আছে, দেখিছেনে, এয়া বা আমাৰ মাংস বনাই আছে, দেখাই যাম সকলোবোৰ, চাই থাকিব লাষ্টলৈকে। দেখিছেনে, ভাগিনজনীৰ লগত মানে ভাগিনজনীয়ে লুকাবোৰ খেলিছে, মই চাব লগা হৈছে। দেহা ক'ত, আমাৰ দেহা ক'ত, এইজনী আমাৰ দেহা, এইজনী দেখিলোঁ দেই, দেখিছ, মাৰি দিলে, ভৰিটোতে পৰিলোঁ, দুখ পাই গ'লোঁ। দেখিছানে, কেনেকুৱা পাত চলি, দেখাই যাম ৰ'ব। লগত মানে অকণমান লুকাবোৰ খেলিব লাগে, অকণমান খেলিলোঁ, নেখেলা কাৰণে ভৰিতে মাৰি দিলে কিবা এটা, দুখ পাই গ'লোঁ, দেখাই আছোঁ চব। দেখিলোঁ দেই,
দেখিছেনে 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 দেহা ঠাণ্ডা উঠা পকা পৰা উঠা আহা মিমি খং উঠি যাব আকৌ আহা দেখিছে কিমান উৎপাত দেখিছে বাহ বাহ মাহী মিমিক চুমা এটা দিয়া মমকণ দিয়া মমকণ দি দিয়া এনেকৈ দি দিয়া মিমি ঘৰলৈ যাবা নে উৎপাত 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 হাঁহি আছে দিছে দে মোৰ মানে ইমানে ঠাণ্ডা আপোনালোকক কৈছোঁ কি মানে এয়া স্কাৰ্ফখন লৈ আছোঁ বহুত ঠাণ্ডা এয়া দেখিছেনে তাৰ লগত খেলি থাকিব লগা হৈছে দা দেউনী মাহী মাহী আকৌ পৰি গ'ল তোমার দিয়া মোক তোমার খেলা 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 গ'ল দেখিছে কিবা এইবোৰ কৰি থাকিব লাগে আৰু এইবোৰ নকৰিলে মানে মই যদি অকণমান ওলাই যাওঁ মানে মাক ওচৰলৈ যাওঁ চিঞৰি থাকিব আৰু দেখাই আছোঁ এনেকুৱা সৰু সৰু ল'ৰা ছোৱালী থাকিলে মানে দিনটো পটককৈ পাৰ হৈ গুচি যায় হয় নাই বাৰু গমেই নোপোৱা যায় এয়া দেখিছেনে আকৌ আহি শুই গ'লহি মোৰ ওচৰত এইবোৰ কৰি থাকিব লাগে নহ'লে বহুত দিগদাৰ কৰি থাকে হাই কৈ দিয়া হাই আপোনালোকৰ ভালনে কৈ দিয়া দেখিছে ইমান উৎপাত দেখিছে এনেকুৱাই উৎপাত কৰি থাকে তাই এনেকৈয়ে থাকিব আৰু যোৱা সময়ত কি বিহুটো খুৱাই নাজানো যোৱা সময়ত বিহুটো খুৱাই দিয়ে মানে যাবলৈ লাগে মোৰ লগত কি উৎপাত কৰিব আপোনালোকক মানে সেইটোৱে ভাবি পোৱা নাই মানে উৎপাত কৰে দেখাই যাম সকলোবোৰ চাই থাকিব এয়া ভাত খাবলৈ লৈছোঁ এয়া কলিজাজনে খাইছে দেখিছেনে হাঁহি আৰু আমিও খাই লওঁ আপোনালোকেও খাই ল'ব এয়া ভাজি চালাড আচাৰ এনেকৈ কৰি খাই আছোঁ আপোনালোককো দিছোঁ বাৰু দেই ভাত খালোঁ ভাত খাই পেলাই অকণমান বহিবলৈ আহিছোঁ বহি মেলি তাৰপৰা যামগৈ ঘৰলৈ আৰু বহুত ভিডিঅ' কৰিম বুলি ভাবিছিলোঁ কিন্তু নোৱাৰিলোঁ কৰিব কাৰণ মানে পোৱালিৰ লগত লাগি থাকোঁতে ভিডিঅ' কৰিবলৈ পাহৰিয়ে গ'লোঁ এয়াই দেখালোঁ যদি ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কি কৰিব লাগে আপোনালোকে জানেই নহয় কৰিব আৰু অলপ মৰম কৰিব যে মই আগুৱাই যাব পাৰোঁ তাই কামনা থাকিল আৰু নেক্সট নতুন এটা ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম বাহঁতৰ পৰা আহিলোঁ আহি পেলাই ভিডিঅ' নকৰিলোঁ আৰু এতিয়া সন্ধিয়া সময়ত গোট আহিছে আমাৰ ঘৰলৈ চাবচোন দেই দেখাম হ'ব আপোনালোকৰ কি খবৰ ভালেই চাগে আপোনালোকৰ চবৰে মই এইমাত্ৰ আহি পাইছোঁ বেছি দেৰি হোৱা নাই বাইক চাইক ৰখাই মেলি এতিয়া ঠাণ্ডা লাগিছে অকণমান বিচনাতে পৰিছোঁ ঠাণ্ডা লাগিছে কাৰণে তাৰপিছত অলপ পাছত দেখাই আছোঁ মই কি বনাম আপোনালোকক দেখাম তুমি বনাবা ময়ে বনাম নেকি আজি তুমি বনাবা অঁ মিছা কথা কেলৈ কৈছা একো মিছা কথা কোৱা নাই সঁচা তুমি কৈ দিয়া আৰু মোৰ ভিডিঅ'বোৰ চাবলৈ মানুহক অঁ হেল্ল' গাইছ মোৰ ৱাইফৰ ভিডিঅ'বোৰ আপোনালোকে চাব ছাবস্ক্ৰাইব কৰিব লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰিব তাৰপিছতে কাষতে থকা বেল আইকনটো ক্লিক কৰি দিওঁ প্ৰেছ কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'বোৰ আধাতে চাই মেলি নেৰিব কমপ্লিট চাব ভাল লাগিলে আৰু জানেই নহয় ক'লোৱে আৰু কি কৰিব লাগে হ'ব আৰু এতিয়া মোৰ টোপনি ধৰিছে শুওঁ অকণ দেৰি পিছত পোলাও বনাব পোলাও দেখাই আছোঁ মই বনাম দেই এনেই কৈছে তাই বনাব বুলি মই মিছা কথা কয় মই বনাম মানে মোৰ হাতৰ পোলাও খায় এয়া পোলাও বনাম এয়া শুই আছে
হ'ব আৰু দেই মই টোপনি গ'লোঁ একেষ্টত পোলাওহে দেখাম বনাই মেলি ফাইও লাগিলে গ'ল হৈছে ক'ব আৰু দেই কেনেকুৱা হৈছে এয়া আজি আমাৰ ঘৰ ৰাতি সাঁজ পোলাও চালাড মাংসৰ মাছৰ জোল মাছ বনাইছিলে মায়ে আৰু এয়া নৰসিংহ দি মাগুৰ মাছ বনাইছিলে সেয়াই খালোঁ আৰু এসাঁজ